নমস্কাৰ মই আস্থাৰূপা আৰু আজি খুব ধুনীয়া এটি পেজৰ পৰা লাইভ আহিছোঁ সুবাস পেজৰ পৰা লাইভ আহিছোঁ আৰু এতিয়ালৈ চাগে কোনো ফেচবুকত মোক দেখা নাই কোনোবাই যদি দেখিছে এটলিষ্ট কিবা এটা ক'লে ভাল পাম Hello everyone Happy Saturday evening to all of you Hello everyone Davide মোক চাই আছে আৰু ভাগ্যশ্ৰী গগৈ চেতিয়া Hello KK Das hi আৰু ৰূপাঞ্জলি বৰুৱা hello নবীন গগৈ hello Yeah, good evening to all of you. Hello. Ajaur Rahman. Sanjay Borua. Hokolu etia live ot ahise. Lovely. Thank you so much. Hojai Biplab. Mu khobor bhalei. Etia bhal. Nipu Thakuria. Hello everyone. মোৰ আৱাজটো ভালকৈ শুনি আছে নে যদি শুনি আছে এটলিষ্ট এবাৰ কোনোবাই ক'লে ভাল লাগিব আৱাজটো ভালকৈ শুনি আছে Thank you Dipankar Khatoniar thank you আৰু আজি খুব ধুনীয়া এটি পেজৰ পৰা লাইভ আহিছোঁ সুবাস পেজৰ পৰা লাইভ আহিছোঁ আৰু খুব ধুনীয়া এটি খবৰ লৈ পেলাই আহিছোঁ মই বহুত দিন আগৰ পৰা কৈয়ে আছিলোঁ যে অলপ দিন পিছতে এখন খুব ধুনীয়া অসমীয়া কথা ছবি আপোনালোকৰ মাজলৈ আহিব আগৰ লাইভত মই কৈছিলোঁ আৰু আজি লাইভটোত কৈ আছোঁ যোৱা কালি আমাৰ অসমৰ চিত্ৰগৃহত ধম ধমাধম ছবিখন মুক্তি লাভ কৰিলে আৰু এই চিনেমাখন আমি যেতিয়া সবে চাইছিলোঁ যোৱাকালি আৰু প্ৰিমিয়াৰ শ্ব' চাইছিলোঁ তেতিয়া সঁচাকৈ খুব ভাল লাগিছিলে মই ভবা নাছিলোঁ যে ইমান ধুনীয়া এখন চিনেমা অসমে মানে হেৰি কৰিব অসমীয়া ৰাইজে উপহাৰ পাব খুব ধুনীয়া এখন চিনেমা হৈছে আৰু চিনেমাখনততো চব আছে একশ্যন আছে ৰোমেণ্টিক আছে আৰু ফানি আছে সকলোবোৰ জড়িত হৈ আছে সকলো হেৰিয়ে আছে আৰু তাৰ লগতে চিনেমাখনত এটা বিশেষ ক'বলগীয়া কথা এইটোৱেই যে চিনেমাখনৰ যিটো মিউজিক ছেকশ্যনটো ইমান ধুনীয়া হৈছে ইমান ভালকৈ হেৰি কৰিছে তো সঁচাকৈ বহুত ভাল হৈছে আৰু মিউজিক হেৰি কৰিছে অসমৰ অন্য এগৰাকী উদীয়মান যুৱক ৰিদীপ দাসে মিউজিক ডিৰেকশ্যন কৰিছে আৰু প্ৰযোজনা কৰিছে পাপু গগৈ পাপু দাই আৰু এই অসমীয়া এনেকুৱা এটা দিনত অসমীয়া কথাছবি এতিয়া প্ৰায়বোৰ মানুহে অকণমান অসমীয়া কথাছবি চাবলৈ বাদ দিয়া নিচিনা হৈছে যেন লাগিছে মই এই ভিডিঅ'ৰ থ্ৰুৰে সকলোকে এটা কথাই ক'ম যে সকলো ছবি একে নহয় কেতিয়াবা কিছুমান ছবি অৱশ্যে ভাল নালাগে চাই পেলাই তাৰ ভিতৰত কিন্তু বেছিভাগেই বেয়া লগা নহয় ভাল লগাই হয় তো আমি সকলোৱে মিলি যদি অসমীয়া ছবিখনক যদি আৰু অকণমান যদি আগবাঢ়ি যোৱাত যদি আৰু আগতে যেনেকুৱা আছিলে আকৌ যদি আমি সেই পৰ্যায়টোলৈ ঘূৰাই আনিব পাৰোঁ এইটো আমাৰ কাৰণে খুব ভাল হ'ব আৰু সকলোকে সেইকাৰণে অনুৰোধ কৰিছোঁ সকলোৱে অসমীয়া ছবি চাওক আৰু আমাৰ যিখন অসমীয়া কথাছবি ধম ধমাধম আৰু সেই ছবিখনো আমাৰ প্ৰযোজকে খুব ধুনীয়াকৈ নিৰ্মাণ কৰি উলিয়াইছে আৰু প্ৰযোজকৰ এটা আশা থাকে যে এই ছবিখন কৰি পেলাই নেক্সট এখন ছবি কৰিবলৈ এটা উৎসাহ লাগে চ' সেইখিনি বস্তু আমি ৰাইজেহে দিব পাৰিম আৰু চিনেমাখনৰ প্ৰযোজনা কৰিছে ৰিতেশ কাঠেৰ আৰু তেওঁ খুব ধুনীয়াকৈ হেৰি কৰিছে আগবাঢ়ি আহিছে অসমীয়া চিনেমা মানে বনোৱাত আৰু
খুব ভাল হৈছে একচুৱেলি মই নোচোৱালৈকে ক'ব পৰা নাছিলোঁ যে চিনেমাখন কেনেকুৱা হ'ব কি হ'ব যেতিয়া মই হেৰি চালোঁ প্ৰিমিয়াৰ শ্ব' চালোঁ তেতিয়া গম পালোঁ যে সঁচাকৈ খুব ধুনীয়া হৈছে চিনেমাখন আৰু খুব হাঁহিলোঁ খুবেই মানে হাঁহিলোঁ সেইটো কাৰণে খুব বেছি ভাল লাগিছে হাঁহি মানে এনেকুৱা কিছুমান চিটুৱেশ্যন হৈছে চিনেমাখনত আপুনি মই এতিয়া আপোনাক কৈ নিদিওঁ কাৰণ আপুনি যেতিয়ালৈকে নাচাব সেই মজাটো আপুনি নাপাব আৰু মই যদি কৈ দিওঁ সেই মজাটো গুচি যাব সেইকাৰণে আপুনি চাওক সকলোৱে চাওক তেতিয়া আপোনালোকেও সেই মজাটো ল'ব পাৰিব অসমীয়া চিনেমাখনৰ পৰা এটা হাঁহিৰ খোৰাক উঠিছে তাৰমানে আমি যেতিয়া চিনেমা হলত আছিলোঁ মই নিজেই বহুত হাঁহিলোঁ তাৰমানে আৰু কথা হ'ল আমাৰ প্ৰযোজকক উৎসাহ দিয়ক আৰু যাতে নেক্সট টাইম আৰু যাতে চিনেমা বনাবলৈ যাতে আগবাঢ়ি আহে সেইটো আমি কৰিব লাগিব চিনেমাখনৰ হেৰি কৰিছে ডিৰেকশ্যনত আছে মণি সিনহা তেওঁ আগতেও কৰিছে বহুত চিনেমা আৰু এইখন চিনেমাটো কৰিছে খুব ধুনীয়া ডিৰেকশ্যন মই তেওঁক ক'বলগীয়াই নাই একো আৰু মিউজিক ডিৰেকশ্যনত আছে ক'লোৱেই উদীয়মান যুৱক ৰিদীপ দাস আৰু কণ্ঠ নিগৰাইছে অসমৰ হাৰ্টথ্ৰব বুলি যাক কয় জুবিন গাৰ্গে এটা গীতত কণ্ঠদান কৰিছে আৰু অন্য শিল্পী আছে মানসী বুলি এজনী নিউ কামাৰ এজনী আছে আৰু অন্য এটি গীতত মই কৈ আছিলোঁ যে আপোনালোকক ইয়াৰ আগতেও যেতিয়া মই লাইভ আহিছিলোঁ তেতিয়া মই কৈছিলোঁ যে এখন অসমীয়া চিনেমা আহি আছিলে আৰু অকণমান গুণগুণাই দিছিলোঁ মই ধমধমা ধমৰ সেই বিশেষ গীতটো যিটো গীতে সঁচাকৈ শুনিলেই মানুহৰ মনটো অকণমান অলপ হ'লেও ভাল লাগি যায় গানটো শুনাৰ পিছত অকণমান ভাল লাগি যায় মনটো আৰু এইটো এটা খুব ধুনীয়া এটি মানে ট্ৰেক যিটো মানে আমি যদিও অসমত বনাইছে বা অসমত হেৰি কৰিছে বম্বেতে বনাইছে গানৰ হেৰিবিলাক কামবিলাক তথাপিও গানৰ ট্ৰিটমেণ্টটো ইমান বেছি ভাল হৈছে এইটো কোনো কাৰণতে অসমীয়া চিনেমাৰ গান যেন কোনো কাৰণতে নালাগে আৰু মোৰ আজিলৈকে যিমানখিনি অনুৰাগীয়ে গীতটো শুনিছে সকলোৱে মোক সেইটো কথাই কৈছে যে গানটো মানে বহুত বেছি মানে ভাল পাইছে আৰু মিউজিক ডিৰেকশ্যনটো বহুত বেছি ভাল পাইছে আৰু গোৱাটো মোক উৎসাহ দিছে ভাল হোৱা বুলি কৈছে গীতটিত মই আৰু দীক্ষুদা অসমৰ অন্য এজন সকলোৰে পৰিচিত সকলোৰে মৰমৰ অন্য এজন শিল্পী দীক্ষুদাই কণ্ঠ নিগৰাইছে আৰু আজিকালিতো জানে আজিকালি চব গানতে অকণমান নতুনত্ব যদি নিদিয়ে গানবোৰ তেনেকৈ ৰাইজে নলয় চ' অকণমান নতুনত্ব হেৰি কৰা হৈছে গানটোত ৰেপ ভাৰ্জন ৰখা হৈছে ৰেপ ভাৰ্জন কৰিছে বাস্তৱ নাথে খুব ধুনীয়া ৰেপ ভাৰ্জন কৰিছে আৰু অভাৰঅল ইটছ এ বিউটিফুল ছং ইটছ এ ভেৰি বিউটিফুল ছং আৰু এইটো কোনো কাৰণতে নকয় যে এইটো আছামিজ মুভিৰ ছং আপোনালোকে নিজেই শুনিব গীতটো আপোনালোকে পাব ইউটিউবত চাৰ্চ কৰিলে পাব গীতটোৰ নাম হৈছে ধম ধমাধম বুলি মাৰি দিলে আপোনালোকে টাইটেল ট্ৰেক হয় গানটো আপোনালোকে চাবলৈ পাৰিব ভিডিঅ'টোও চাবলৈ পাৰিব আৰু মই অকণমান মোক চবেই অনুৰোধ কৰিছে গানটো অলপ গুণগুণাই দিব নেকি অবভিয়াছলি যিহেতু নিজে কণ্ঠ নিগৰাইছোঁ অকণমান গাবলৈ চেষ্টা কৰিম বাৰু এইটো কিন্তু ইয়াতে কিন্তু মই অকলেহে গাম ইয়াত ইমান এণ্টাৰটেইনমেণ্ট কৰিব নোৱাৰিব আপোনালোকে তথাপিও মই অকণমান গাই দিছোঁ বাৰু লুটি জীৱনৰে মজা নাই কোনো ময়ে ৰজা চাকি সুখৰ কেনে নিচা কৰ আজি সপোন সঁচা গাগা নিজৰ কথাকে গা বাবা তোৰে সেই ফটা ধুলবা ৰাখে হৰি মাৰে হৰি ৰাখে কোনে 1 2 3 go ধম ধমা ধম ধমা ধম ধমা ধম ধমা ধম এনেকুৱা ধৰণৰ ফুল্লি এণ্টাৰটেইনমেণ্ট ছং আৰু ফুল্লি মানে এনজয় কৰিব পাৰিব গীতটো আৰু সকলোকে কৈছোঁ গীতটি বক্স মিউজিকত পাব আৰু ইউটিউবত চাৰ্চ কৰিলে গীতটি শুনিবলৈ পাব মোৰ নামটো আস্থা ৰূপা বাই ধমাধম বুলিও যদি আপোনালোকে চাৰ্চ কৰে কিবা কাৰণত তেনেকৈও আপোনালোকে ভিডিঅ'টো চাবলৈ পাৰিব আৰু ধমাধম অকলে ছিংগল মাৰিলেও আপোনালোকে গীতটি চাৰ্চ কৰিব পাৰিব চাবলৈ পাৰিব শুনিবলৈ পাৰিব ইয়াৰ আগতে মোক বহুতে কমেণ্ট কৰিছে কিন্তু কি কমেণ্ট কৰিলে মই কথা কৈ আছিলোঁ গমেই নাপালোঁ থেংক ইউ ছ' মাছ
বিমন চেতিয়া মজা থেংক ইউ কবিন্দ্ৰ ৰাজবংশী ধুনীয়া থেংক ইউ ছ' মাছ ভিতালী গগৈ হেল্ল' দেৱ চৰকাৰ নিউ আছামিজ নেকি আহি আছে য়েছ ইটছ এ নিউ আছামিজ মুভি ধম ধমাধম যোৱাকালি 3 আগষ্টত যোৱাকালি এই চিনেমাখন ছবিগৃহলৈ আহিছে অসমৰ প্ৰতিটো ছবিগৃহতে ছবিখন আহিছে আৰু মই ইয়াকে ক'ম যে অসমীয়া ছবিক আমি প্ৰাধান্য দিব লাগিব আমি চাব লাগিব হিন্দী চিনেমাটো আমি প্ৰতিখন হিন্দী চিনেমাই আমি মানে মই কোৱা নাই প্ৰায়বোৰ ছবি চোৱা মানুহে ছবিৰ দৰ্শকে চায় কিন্তু অসমীয়া ছবিক জানো আমি জীয়াই ৰাখিব নালাগিব তো অসমীয়া ছবিখনক আমি যদি জীয়াই ৰাখিব লাগে তো আমি চাব লাগিব আমি চালেহে প্ৰযোজকে আৰু আকৌ এখন নেক্সট চিনেমা বনাবৰ কাৰণে আগবাঢ়ি আহিব চ' সেইখিনি সুবিধা প্ৰযোজকক আমি দিব লাগিব তো মই আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ চিনেমাখন চাওক আৰু উপভোগ কৰক আৰু হাঁহিৰ মই জানো চিনেমাখন চোৱাৰ পিছত আপোনালোকে কোনোৱে মন বেয়া কৰি যাব নালাগে সকলোৱে হাঁহি হাঁহি উভতি যাব লাগিব মৃণাল মজা লাগিছে থেংক ইউ ছ' মাছ থেংক ইউ কিউট স্মাইল বঞ্জিত থেংক ইউ দীপাংকৰ য়েছ যদি হলিউড নিচিনা হয় ভাল লাগিব চিমৰ দিয়া অফক'ৰ্ছ হ'ব লাগিব তেনেকৈ কাম কৰিব লাগিব তেনেকৈ প্ৰডিউচাৰ পাব লাগিব তেনেকৈ নিজকো হেৰি কৰিব লাগিব ডেফিনেটলি হ'ব ইয়া লাভ ইউ টু আৰু মোক কৈছিলে কোনোবা এটাই জুবিন গাৰ্গৰ এটি গান গাব লাগে অসম থেংক ইউ দেৱশংকৰ থেংক ইউ কালিতা হেল্ল' so cute thank you so much আৰু চিনেমাখনত আৰু এটা খুব ধুনীয়া গান আছে যিটো গানত কণ্ঠনাদ কৰিছে জুবিন দা আৰু অন্য এগৰাকী শিল্পীয়ে মানসী খুব ধুনীয়া গীত ডুবু ডুবুকৈ বুলি এটা গীত আছে সেই গীতটো বিৰাট ধুনীয়া হৈছে ইটছ এ লাভ ছং শুনি পেলাই বৰ ধুনীয়া লাগিছে তাত আৰু সেই গীতটো আপোনালোকে শুনিব এবাৰ শুনি পেলাই আশা কৰিছোঁ সেই গীতটো শুনাৰ পিছতো আপোনালোকৰ বেয়া নালাগিব খুব ভাল লাগিব য়েছ চিনেমাখন চালে ভাল পাম নাইচ লুকিং থেংক ইউ কিৰণজী হয় কোনোবা এজনে সুধিছে চিনেমাখনৰ নাম হৈছে ধম ধমা ধম চিনেমাখনৰ নামটোতে একচুৱেলি অকণমান হেৰি সোমাই আছে নামটো ক'লেই অকণমান অলপ এটা বেলেগ এটা ফিল হয় যেন চিনেমাখন অকণ বেলেগ ধৰণৰ হ'ব অবভিয়াছলি চিনেমাখন চোৱাৰ লগে লগে সেইটোৱেই ফিল হ'ব চোৱাৰ পিছত আপোনালোকে সেইটোৱেই ফিল কৰিব যে ধম ধমাধম হ'ব লাগে নে নালাগে নামটো চিনেমাখনৰ লগত সংগতি ৰাখি পেলাই ৰখা হৈছে নামটো আপোনাৰ ভইচটো বৰ ধুনীয়া আপুনি কিউট থেংক ইউ ছ' মাছ থেংকছ এ লট ধ্ৰুৱজ্যোতি গগৈ বহুত ভাল লাগিল ইয়া ট্ৰেইলাৰটো চালোঁ বহুত ভাল লাগিল আশা কৰোঁ চিনেমাখন সফল হওক চোৱাৰ আগ্ৰহ এটা য়েছ চিনেমাখন চাব আশা কৰিছোঁ সকলোৱে চাব ইয়াৰ পিছত মই আৰু মোৰ বিষয়ে ক'বলৈ লৈছোঁ আৰু মই অন্য এটি গীতত মই গীতৰ কাম কৰি থকা হৈছে এটি মোৰ চুফি গান এটিৰো কাম কৰি থকা হৈছে বম্বেত আৰু চুফি গীতটো মষ্ট প্ৰবলি অতি সোনকালে আপোনালোকৰ মাজলৈ মই আনিম আৰু এটি চাহ বাগানীয়া এটা ঝুমুৰ গীত এটাও কাম কৰি থকা হৈছে সেই গীতটো চাগে অলপ দিনৰ ভিতৰতে আপোনালোকৰ মাজলৈ আহিব আশা কৰিছোঁ কাম চলি আছে এতিয়া আৰু যোৱা বছৰ নহয় এই বছৰতে মই আৰু এটা গীত মই কৰিছিলোঁ সেই গীতটো হৈছে ৰাম নাম নল'লোঁ বুলি ৰাম নাম নল'লোঁ বুলি চাগে আপোনালোকে চাইছে হয়তো কোনোবাই চাইছে কোনোবাই চোৱা নাই মই অকণমান ৰাম নাম নল'লোঁতো অকণমান মই গুণগুণাই দিছোঁ কোনোবা এজনে মোক হেৰি কৰিছিলে ৰিকুৱেষ্ট কৰিছিলে সেইকাৰণে লাভ ইউ টু
para pa pa para pa pa para pa pa para pa pa Ram nam nololu হৰিক নভজিলো ৰাম নাম নললো হৰিক নভজিলো কি কাম কৰিলো আমি ঐ ৰাম ৰাম কি কাম কৰিলো আমি ঐ ৰাম 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 নাম নললো হৰিক নভজিলো ৰাম নাম নললো হৰিক নভজিলো কি কাম কৰিলো আমি ঐ ৰাম ৰাম Thank you so much. Hello. সকলোৱে চাইছে Thank you so much. পুলক ফুকন ৰাম নাম নললো গানটো বৰ ভাল লাগে বহুত ভাল লাগে Thank you so much. তাৰ আগতে মণি সিনহা দেৱৰ পৰিচালনাত আৰু এখন ছবিত কণ্ঠদান কৰিছিলোঁ সেইখনৰ নাম হৈছে ৰাফ এণ্ড টাফ সেইখনৰ এবছৰ হ'ল এবছৰ আগত সেইখন ছবি মুক্তি পাইছিলে আপোনাৰ অসমত সেইখনো এখন খুব ধুনীয়া এখন ছবি অসমলৈ আহিছিলে আৰু সেই গীতটি অকণমান মই গাই দিছোঁ জাদু জাদু লাগে যদি হয় বটল খালি রম্ভানে মেনকা ধরিবই নোৱাৰি ঠাণ্ডা কি গরম কি বনি যায় বেশরম মোটা কি পতলা কি হৈ যায় সারা নরম ল ল লুতি পুতি মদিরার নশা আজি যাই যাই ফাতি ফুতি আমার জওয়ানি আজি ল ল লুতি পুতি মদিরার নশা আজি যাই যাই ফাতি ফুতি আমার জওয়ানি আজি হে যাদু যাদু লাগে এনেকুৱা ধৰণৰ এটি গীত আছিলে আৰু গীতটো আপোনালোকে যাদু যাদু লাগে বাই আস্থা ৰূপা বুলি যদি চাৰ্চ কৰে আপোনালোকে এই গীতটি চাবলৈ পাব আৰু এই গীতটিত অন্য এজন শিল্পী আছিলে মিউজিক ডিৰেকশ্যনত আছিলে ৰিদীপ দাস তেখেতে কণ্ঠদান কৰিছিলে আৰু মই কৰিছিলোঁ আৰু ধুনীয়া লাগিছে দেইবা Thank you so much ধীৰু জ্যোতি Thank you প্ৰাঞ্জল গগৈ কি খবৰ ভাল এম ৰাজ দাসে লিখিছে চ' বিউটিফুল Thank you so much Thank you বৰা নয়ন বা তোমাৰ নামটো বহুত তোমাৰ মাতটো বহুত মিঠা হয় আচ্ছা Thank you so much মূৰ্ছনা গগৈ সুন্দৰ Thank you বহুত বহুত ধন্যবাদ আপোনাৰ কণ্ঠত যাদু আছে বা পবিত্ৰ মেধি Thank you so much নীৰৱ শইকীয়া wow very nice name moja Thank you চালিয়া Thank you পুলক ফুকন সুন্দৰ Thank you so much আৰু এটি গীতত কণ্ঠদান কৰিছিলোঁ মই অলপ দিন আগতে অকল কথা কৈ একচুৱেলি গান গোৱা মানুহে কথা কৈ বেছি কথা কোৱাতকৈ গানৰহে হেৰিটো আহে তো গান গাবলৈহে মন যায় মই আৰু এটি গীত গাইছিলোঁ সেই গীতটি অকণমান গুণগুণাই দিছোঁ এটি আইটেম নাম্বাৰ এটি গাইছিলোঁ মই আইটেম নাম্বাৰটোৰ পৰা অকণমান গুণগুণাই দিছোঁ এই গীতটি পৰিচালনা কৰিছিলে মানৱ তেজ মিউজিক ডিৰেকশ্যনত আছিলে মানৱ তেজ মই সেই গীতটি অকণ গাই দিছিলোঁ মন আজি পাখি নাগা সপোন হবলৈ যায় জোন জ্বলা ৰাতি নামে তোমাৰ সঁহাৰি পায় মন অভিমানী অচিনাকি মোক উপচাই মন অভিলাষী উজাগৰি সুৰ সুঁৱৰাই মন আজি পাখি হ'বলৈ যায় এনেকুৱা ধৰণৰ মন আজি পাখি বা আস্থা ৰূপা বুলি মাৰিলে আপোনালোকে চাৰ্চ কৰিলে গীতটি শুনিবলৈ পাব আৰু মই এই চকতে এটি কথা কৈছোঁ মোৰ অলপ দিন আগতে খুব
এটি ডেঞ্জাৰাছ এক্সিডেণ্ট হৈছিলে, যিটো এক্সিডেণ্টৰ পৰা মই কথমপি বাচি আহিছোঁ। মই আকৌ পুনৰ জন্ম পাইছোঁ বুলি ক'লেই ভুল নহয়, সকলোৱে সেইটোকে কয়। সকলোৱে প্ৰে কৰিছে মোৰ সেই এক্সিডেণ্টৰ পিছত, আৰু সেইটো কাৰণে চাগে মই আজি আকৌ আপোনালোকৰ মাজলৈ এনেকৈ আহিব পাৰিছোঁ। মই ভাগি পৰিছিলোঁ চাগে, মই গান চান গাব নোৱাৰিম নেকি এনেকুৱা অৱস্থা হৈ গৈছিলে। তথাপিও মোৰ অকণমান ভইচ ক্ৰেক হৈ আছে। আফটাৰ মোৰ এক্সিডেণ্টৰ পিছত মোৰ বহুত বেছি ভইচ ক্ৰেক হৈ গৈছিলে। তথাপিও মোৰ অকণমান টাইম লাগিব, ডক্টৰৰ ট্ৰিটমেণ্টতে আছোঁ এতিয়াও। সেই আগৰ নিচিনা ভইচটো হৈ থকা নাই এতিয়া। মোৰ একচুৱেলি কি, মোৰ গাত এডাল বিৰাট ডাঙৰ গছ পৰিলে মূৰত আৰু গাত আৰু মোৰ হেৰিত ডিঙিত। চ' সেইটো কাৰণে মোৰ ভইচত অকণমান মোৰ হেৰি কৰিছে, অকণমান এতিয়াও হাই পিটছত গালে মোৰ অকণমান ট্ৰাবল কৰে, অকণমান দিগদাৰ কৰে। তথাপিও মই চেষ্টা কৰি আছোঁ যাতে মোৰ আগৰ ভইচটো আকৌ আহক ঘূৰি ভালকৈ। আপোনালোকেও মোৰ কাৰণে অকণমান প্ৰে কৰক যাতে মই আকৌ আগৰ নিচিনাকৈ আকৌ ধুনীয়াকৈ গীত গাব পাৰোঁ। এম ৰাজা দাস, তোমাৰ কি লিখিছে, ঘৰ ক'ত? মই অৰিজিনেলি নলবাৰীৰ হয়, মই নলবাৰীৰ ছোৱালী হয়, আৰু ইয়াতেতো প্ৰায় বহু বছৰে ইয়াতেই থাকা, ইয়াতে হেৰি কৰা হয় ভেটাপাৰা, আৰু গুৱাহাটীতে থকা হয়। বহুত বহুত ভাল লাগিছে, থেংক ইউ ছ' মাছ, থেংক ইউ। ৰাধা খান, থেংক ইউ। God bless you, sister. Thank you, Mukut Kakoti. Anurag Das, hello. Arup Sharma, hello. Medini Martin, very nice program. Thank you so much. Sunit Deka plus bhal hoise dia. Thank you. Apurba Borgohai, thank you so much. সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই কৈয়ে আছোঁ যে এটি খুব ধুনীয়া পেজৰ পৰা মই আজি লাইভ আহিছোঁ। এই পেজটোৰ নাম হৈছে সুবাস পেজৰ পৰা মই আজি লাইভ আহিছোঁ। তো সুবাস পেজৰ কৌস্তৱক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক আজি লাইভত তেওঁ আমন্ত্ৰণ কৰাৰ কাৰণে। বহুত বহুত ধন্যবাদ। চাও সঞ্জীৱ, মাজে মাজে ইংৰাজী কিয়? তাকেইতো, সেইটো ক'ব নালাগে ন, আহি যায় ন। একচুৱেলি কি হয়, ইংৰাজী বা অসমীয়া কওঁ বুলি নকয়, কেতিয়াবা কি হৈ যায়, আমি বহুত মানে ইংলিছ কৈ থকা হয়, তাৰ মাজত এটা অসমীয়া হৈ যায়, মিক্স আপ হৈ যায়। চ' অসমত থাকিলে ইংৰাজীৰ মাজত অসমীয়া হ'ব, আৰু কেতিয়াবা এনেকৈ হৈ যায় ইংৰাজী অকণমান বেলেগৰ লগত কথা পাতি থাকিলে পটককৈ কি হৈ যায়, অকণমান দুই এটা ৱৰ্ড আহি যায়, মিক্স আপ হৈ যায়। ৰীতামণি শইকীয়া, ভাল লাগিছে, থেংক ইউ বা। নীলিম নয়ন ফুকন, ৱাও বৰ ধুনীয়া নাম, নীলিম নয়ন। এটা গজল প্লিজ, থেংক ইউ। গজলটো ধেৰ আছে, তাৰ বাহিৰত মোৰ খুব ভাল লগা ধেৰ গজল আছে। গোলাম আলীজীৰ, তো তেখেতৰ এটি গজল অকণমান জাষ্ট চেষ্টা কৰিছোঁ গাবলৈ। চুপকে চুপকে রাত দিন आंसू बहाना याद है चुपके चुपके रात दिन आंसू बहाना याद है हमको अब तक आशिकी का वो ज़माना याद है चुपके चुपके रात दिन आंसू बहाना याद है चुपके चुपके रात दिन आंसू बहाना याद है खींच लेना वो मेरा पर्दे का कोना दफतन खींच लेना वो मेरा
वतन मुद्दके गुजरे पर अब तक वो ठिकाना याद है हमको अब तक आशिकी का वो जमाना याद है चुपके रात दिन आंसू बहाना याद है थैंक यू रफिकुल अली हेलो अक्षय दास हेलो पवित्र मेरी सुपर थैंक यू सो मच थैंक्स अ लॉट ऋतुपन शइकिया धुनिया लागिल शुनी थैंक यू सो मच ओ पक्षी गीतটো सुनील डेका प्लस अच्छा ओ पक्षी गीतটো हाँ এই গীতটো মই কৰিছিলোঁ ओ पक्षी ৰৈয়া যাৰে বুলি গীতটো কামৰূপী ফক লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকদেৱৰ বৰ্তাৰ এটি গীত মই সৰুৰ পৰা ভাবি আছিলোঁ এটি গীত মই ভিডিঅ' কৰিম আৰু সেই গীতটি মই সৰুৰ পৰা শুনি আহিছিলোঁ মোৰ মনে প্ৰাণে ভাল লাগিছিলে এই গীতটি সেইকাৰণে সেই গীতটো ভিডিঅ' কৰিছিলোঁ ओ पक्षी ৰৈয়া যাৰে মই অকণমান চেষ্টা কৰিছোঁ বাৰু पक्षी रोया जा रे ओ पक्षी रोया जा रे पक्षी रोया जा रे आमार सीतर कथा कया जा रे पक्षी रोया जा रे पक्षी रोया जा रे ओ पक्षी रोया जा रे ओ पक्षी रोया जा रे पक्षी रोया जा रे आमार सीतर कथा कया जा रे पक्षी रोया जा रे पक्षी रोया जा रे पक्षी रोया जा रे थैंक यू गोविंद बसुमतारी एक्चुअली मैं गाए आसो न সেইকাৰণে সবে মেसेज কৰি আছে তাৰ মাজত পটকে গুচি যায় ন মই এতিয়া আপোনাৰ মেसेज পঢ়িছো মোৰ মেसेज কিয় চোৱা নাই এতিয়া চাইছো দেই বৰগীত এটা গাওকচোন অবভিয়াসলি वाओ ইমান ধুনীয়া ধুনীয়া গীত মোক ৰিকুৱেষ্ট কৰিছে সুবাস পেজত কিন্তু খুব ভাল হেৰি আছে ভাল দৰ্শক আছে মই বুজি পাইছো বৰগীতটো অসমত যেহেতু থাকো অসমৰে ছোৱালী তো বৰগীত জানিব লাগিব গাওঁ বাৰু বৰগীত গাইছো বাৰু বৰগীত কানাইৰ কমল মুখ পেখিতে নেদেখি সুখ কুতিন্দু জিনি পৰকাষে কানাইৰ কমল মুখ পেখিতে নেদেখি সুখ কুতিন্দু জিনি পৰকাষে কুতিন্দু জিনি পৰকাষে থ্যাংক ইউ বহুত দিন পিছত বৰগীত গাইছোঁ ধুনীয়া লাগিছে বা থ্যাংক ইউ চাও হিৰক থ্যাংক ইউ সো মাচ প্ৰাঞ্জল বৰ্মন ধুনীয়া গান আই লাইক ইট থ্যাংক ইউ সো মাচ থ্যাংক ইউ সাইদুল ইসলাম ও মাই গড বিউটিফুল সং থ্যাংক ইউ সো মাচ গানটো গোটেইখিনি নাগালে যে কোনটো গীতৰ কথা কৈছে বাৰু ৰেহমান আহমেদে
Jola Ali Glamour dear, thank you. Lovely voice, thank you so much. Rejwan আৰু এটি হিন্দী গীত আছে, খুব ভাল লাগে। এটি হিন্দী গীত গাবলৈ মোক অনুৰোধ কৰিছিলে। কোনটো গান গাওঁ? হিন্দী গীতটো বহুত আছে, তাৰ মাজতে নতুন নতুন গীতো আছে, পুৰণা গীতো আছে। ঠিকেই। हीर हीर ना कोड़ियों मैं ते साहेबा होई गुड़ लेके आवे ले जाए। ओ हीर हीर ना कोड़ियों मैं ते साहेबा होई गुड़ लेके आवे ले जाए। हो मैनू ले जाए मिर्ज़ा कोई, ले जाए मिर्ज़ा कोई, ले जाए मिर्ज़ा कोई। हीर हीर ना खोड़ियो मैं ते साहेबा होई गोड़ी लेके आवे ले जाए। गोड़ी लेके आवे ले जाए। थैंक यू। प्रियंका भरालीर गीत গোৱাচোন। প্ৰিয়ংকা ভৰালীৰ গীত খুব ভাল লাগে, ৰাইজেও খুব ধুনীয়াকৈ আদৰি লৈছে। আৰু দুখৰ বিষয় এইটোৱে যে মোৰ এটা গীতো মনত নাই, আৰু মই গীতবোৰ শুনো আৰু গীতবোৰ পাহৰি যাওঁ। মোৰ নিজৰ গীতকেইটা কেৱল মনত থাকে, আৰু সেইকেইটা কাৰণ প্ৰতিখন ষ্টেজতে গোৱা হয়। আৰু প্ৰিয়ংকা ভৰালী গীত ৰাইজে খুব ভাল পায়, আৰু মই ভাল পাওঁ, ন' ডাউট মই ভাল পাওঁ। কিন্তু মোৰ একদম লিৰিক্স মনত নাই, আৰু একদম সুৰবোৰ ইমান বেছি ভালকৈ মনত নাই। আৰু যদি নেক্সট টাইম আহোঁ, কিবা কাৰণত যদি গাব লগা হয়, তেতিয়া মই চেষ্টা কৰিম। আৰু কি ক'ব, আৰু কি সুধিব আছে? বহুত ধুনীয়া লাগিল বৰগীতটো আপোনাৰ কণ্ঠত আহি থাকিব লাইভ চিমৰ। থেংক ইউ প্ৰণৱ ফুকান, থেংক ইউ ছ' মাছ। যিহেতু 15 আগষ্ট আহি আছে, 15 আগষ্টত সকলোৱে জানে পেট্ৰিয়টিক ছং মই গোৱা হয়, আৰু বিভিন্ন চেনেলত গ'লেও পেট্ৰিয়টিক ছং গাব লাগে। মই যিহেতু একদম ওচৰতে আছে, আমাৰ 15 আগষ্ট একদম ওচৰতে আহি আছে, সেইটো কাৰণে মই অকণমান পেট্ৰিয়টিক ছং এতিয়া অকণমান গুণগুণাই দিব বিচাৰিছোঁ, যিহেতু মই হিন্দী গীত অনুৰোধ কৰি আছে। थैंक यू। कर चले हम फिदा जानो तन साथियों, अब तुम्हारे हवाले वतन साथियों। कर चले हम फिदा जानो तन साथियों, अब तुम्हारे हवाले वतन साथियों। कर चले हम फिदा जानो तन साथियों, अब तुम्हारे हवाले वतन साथियों, अब तुम्हारे हवाले वतन साथियों। थैंक यू सो मच। बहुत ভাল লাগিল। এনি মোৰ প্লিজ। থেংক ইউ ছ' মাছ। ফিৰোজ বিশ্বাস এটা জুবিন ৰাইফুল ইছলাম জুবিনদাৰ
গীত এটি গাব লাগে জুবিন দাৰ গীতটো বহুত আছে তাৰ মাজতে মোৰ খুব বেছি ভাল লাগে এই গীতটি সোণেৰে সজোৱা গানটো এইটো ভাল লাগে আৰু এটা গান মোৰ ভাল লাগে জংকি বাই গাইছিলে জংকি বৰঠাকুৰে গাইছিলে এই গীতটি আউখীৰ জোন মোৰ বুলি এই গীতটি আৰু খুব ভাল লাগে আৰু মেনি থ্যাংক ইউ so much জুবিন দাৰ এটি গীত আছে হেৰি গীতটো সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আহি পাৰিবহি দুনাই এধানি কৈ মেদিনী হেৰাই সাতুৰঙী ৰামধেনু ডাৱৰত লুকাই কোনেও নুবুজে কাৰো দাৰাদাৰি ৰাত সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আহি পাৰিব সাজিবহি পাৰিব দুনাই এধানি কৈ মেদিনী হেৰাই সাতুৰঙী ৰামধেনু ডাৱৰত লুকাই নুবুজে কাকো নিজকে ধিয়াই সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আহি সাজিবহি পাৰিব দুনাই মোৰ অকণমান লিৰিক্স উল্টা পুল্টা হৈছে আৰু বহুত দিন পিছত গাইছোঁ কিবা ভুল থাকিলে ক্ষমা কৰিব প্লিজ নিউ হিন্দী ছং আচ্ছা নিউ হিন্দী ছং একচুৱেলি নিউ হিন্দী ছং বুলিবলৈ এতিয়া যিবোৰ হেৰিত আহিছে মাৰ্কেটত আহিছে বলিউড ছং আগৰ পুৰণা গানবোৰে আকৌ ৰিমিক্স কৰিছে মই এতিয়া দেখিবলৈ পাইছোঁ নতুন যিবোৰ চিনেমা আহি আছে সেই চিনেমাবিলাকত আকৌ এই আগৰ গানবোৰে আকৌ হেৰি কৰিছে অকণমান নতুনত্ব দি পেলাই সেয়া কৰিছে এতিয়া যেনেকৈ দিলবাৰটো সেয়া কৰিছে আগতে আকৌ এটা গান আছিলে লেলা মে লেলা বুলি এটা গান আছিলে সেই গানটো সেই তেনেকৈ পুৰণা মুভিৰ আছিলে दिलबर 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 हो दिलबर 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 हो दिलबर दिलबर होश ना खबर है क्या सा असर है होश ना खबर है क्या सा असर है तुमसे मिल के बात दिलबर तुमसे मिल के बात दिलबर 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 हो दिलबर 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 हो दिलबर दिलबर थैंक यू एवरीवन এইটো নতুন গান নহয় কিন্তু এইটো পুৰণা গীত হয় নতুনকৈ ৰিমেক কৰিছে কিন্তু এতিয়া আকৌ যেহেতু নতুনত্ব দি পেলাই কৰিছে সেইকাৰণে আকৌ নতুনৰ নিচিনাই হৈছে অলপ খৰ হৈছে কিন্তু বহুত ভাল হৈছে এটা বাবুৰ গান গোৱানা আচ্ছা বাবুদা আৰু মই এটি গীতত কণ্ঠদান কৰিছিলোঁ সেই গীতটো হৈছে টুটুমাই বুলি এটা গীত আছে অসমীয়া এটি খুব ধুনীয়া ৰোমেণ্টিক এটা গীত আৰু এই গীতটো মিউজিক হেৰি কৰিছিলে ডিৰেকশ্যনত আছিলে মিউজিক ডিৰেকশ্যন কৰিছে পুলক নাথে আৰু গানটো লিখিছিলে সুৰ কৰিছিলে ৰেকিবুল দাই আৰু গীতটো ভিডিঅ' কৰিছিলে অৰূপ কাকতি প্ৰডাকশ্যনত কৰিছিলে ভিডিঅ' আৰু খুব ধুনীয়া ভিডিঅ'টো খুব ধুনীয়া হৈছে আৰু সোণাল হাজৰিকাই কোৰিঅ'গ্ৰাফ কৰিছে খুব ধুনীয়াকৈ আৰু এই গীতটি খুব এটি মৰম লগা এটি গীত এটি ৰোমেণ্টিক নাম্বাৰ মই মোৰ ভইচটোৰে এতিয়া ইমানখিনি মই হেৰি কৰিব পাৰিম নোৱাৰিম নাজানো তথাপিও অকণমান জাষ্ট গুণগুণাই দিছোঁ যিহেতু বাবুদা ৰিলেটেড হৈ আছে গানটোত
তোমায় ধনী ল'ৰা পাই তোমায় যাবিনে সঁচাই তোমায় তোৰে ছায়া হৈ তোমায় থাকিব সদায় মই নোৱাৰিলোঁ হ'বলৈ ধনী সদাগৰ যদি সোণা ঘৰত সোমালে সদায় উঠে জ্বৰ ঘৰ নালাগে পকা মোক নালাগে টকা লগৰী হৈ থাক যদি উৰে জীৱনত তোমায় ধনী ল'ৰা পাই তোমায় যাবিনে সঁচাই তোমায় থাকিব সদায় তোমায় থাকিব সদায় থেংক ইউ এভৰিৱান আৰু যদি বিচাৰে আপোনালোকে তোমায় বা আস্থাৰূপা বুলি মাৰিলে আপোনালোকে চাৰ্চ কৰিবলৈ পাব আৰু মই যিবিলাকে অকণমান লেটকৈ পেজটোলৈ আহিছে ভিডিঅ'টো চাইছে মই তেওঁলোকক এটি কথা ক'ব বিচাৰিছোঁ মই আস্থাৰূপা আৰু আজি এটি বিশেষ কাৰণত বিশেষ এটা পেজৰ পৰা মই লাইভ আহিছোঁ এই পেজটোৰ নাম হৈছে আকৌ মই ৰিপিট কৰিছোঁ কথাখিনি পেজটোৰ নাম হৈছে এইটো খুব ধুনীয়া এটি পেজ সুবাস পেজৰ পৰা মই লাইভ আহিছোঁ কৌস্তভ আছে এডমিন তেওঁ মোক খুব ধুনীয়াকৈ হেৰি কৰিছে নিমন্ত্ৰণ কৰিছে তাৰ কাৰণে বহুত ধন্যবাদ আৰু সকলোকে কৈছোঁ যে আজি অহা এই লাইভটোত অহা এটাই উদ্দেশ্য যে অন্য এখন অসমীয়া কথাছবি আমাৰ ছবিগৃহলৈ আহিছে চিনেমাখনৰ নাম হৈছে ধম ধমাধম সেই ধম ধমাধম চিনেমাখনত মই এটি খুব ধুনীয়া এটি টাইটেল ট্ৰেক ধম ধমাধম মুভিখনৰ যিটো টাইটেল ট্ৰেক সেই টাইটেল ট্ৰেকটোত মই কণ্ঠদান কৰিছোঁ আৰু গীতটো খুবেই বেছি ধুনীয়া হৈছে অভাৰঅল চব ভাল হৈছে আৰু এটি গীত আছে ডুবু ডুবু সেই গীতটোও খুব ধুনীয়া হৈছে আৰু ধম ধমাধম চিনেমাখনৰ প্ৰডিউচাৰ ৰিতেশ কাঠেৰে খুব ধুনীয়াকৈ নিৰ্মাণ কৰি উলিয়াইছে আৰু মণিদাই ডিৰেকশ্যনত আছে মণি সিনহা খুব ধুনীয়া এখন ছবি মই এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোক সকলোলৈ এটাই অনুৰোধ কৰিছোঁ আপোনালোকে সকলোৱে অসমীয়া চিনেমা চাওক আৰু সঁচাকৈ কৈছোঁ চিনেমাখন চালে আপোনালোকে নিশ্চয় অকণমান হ'লেও আপোনাৰ মনটো অকণমান হ'লেও পাতলিব যে আপোনাৰ অকণমান হ'লে আপুনি তাত হাঁহি উঠিব আৰু অকণমান নহয় বহুতখিনি আমিতো গোটেই চিনেমাখনৰ প্ৰায় শেষ ভাৰ্জনলৈকে আমি হাঁহিলোৱেই লাষ্টত অকণমান ছিৰিয়াছ আছে বাৰু চ' সকলোকে কৈছোঁ যিহেতু আমাৰ সকলোৰে হাঁহি থাকিবৰ মন অকণমান ফূৰ্তি কৰি থাকিবৰ মন চিনেমাখন উপভোগ কৰক চিনেমাখন উপভোগ কৰিলে গম পাব ধম ধমাধমত কি ঘটে আৰু আহক চিনেমাখন চাওক আৰু আমাৰ প্ৰডিউচাৰক খুব ধুনীয়াকৈ আকৌ নতুন অন্য এখন চিনেমা বনাবৰ কাৰণে অন্য এখন চিনেমা প্ৰডিউচ কৰিবৰ কাৰণে তেওঁক উৎসাহ দিয়ক তাকেই কামনা কৰিছোঁ ৰাইফুল ইছলামে লিখিছে ওৱান বেংগলী ছং প্লেজ ফ্ৰম জুবিন গাৰ্গ আচ্ছা জুবিন দাইতো ধেৰ বাংলা গীত গাইছে তাৰ মাজতে মই চববোৰ মই গাব নোৱাৰিম বা মই নাজানো মই এটা গীতেই খুব বেছি প্ৰচাৰিত হৈছিলে সেই মানে প্ৰচাৰিত এতিয়াও হয় এতিয়াও জানে চবেই জানে জুবিনদাৰ মন মানে না বুলি এটা গীত আছিলে কিন্তু সেই গীতটি মই ইমান ভালকৈ মনত নাই তথাপিও মোক যিহেতু হেৰি কৰিছে ৰিকুৱেষ্ট কৰিছে অকণমান জাষ্ট যি মনত আছে মই চেষ্টা কৰিছোঁ গাবলৈ মন মানে না 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 প্রেমের নীল ইশারাতে আলো হাওয়া মনের মাঝে জাগালো নারা আলো আলো চাওয়া নারীর দাড়ি ভালোবাসায় যেভাবে যে নেনা মন মানে না
মানে না মন মানে না মানে না মন মানে না মানে না মন মানে না Thanks a lot. তুমি মোৰ মেছেজ নাই চোৱা দুলাল মাইনা গগৈ আচ্ছা ইমানবোৰে মেছেজ কৰি আছে একচুৱেলি পটাপট গৈ আছে মেছেজবোৰ কাৰ মেছেজ পঢ়িছোঁ কি কৰিছোঁ একজেক্টলি মই ধৰিব পৰা নাই কোনেও বেয়া পাব নালাগে তাৰ কাৰণে আৰু সুমংগল ৱাও সুমংগল হাজৰিকা দিল ৰুবা প্লিজ আচ্ছা Yes. Thank you everyone. সকলোৰে মেছেজ পঢ়া নাই মই পঢ়িব পৰা নাই Anyway, thanks to all of you. Please কিবা কাই দিবলৈ কৈছে অনো ভালো লাগছে Thank you so much. আৰু এটা বাংলা গীত আছে খুব ধুনীয়া শুভমিতাৰ খুব এটি ধুনীয়া গীত আছে আৰু এটি খুব লাভ সং হয় খুব ধুনীয়া এটি অলপ ক্লাছিক বেছ হয় গানটো আৰু বহুতেই ভাল গীতটো মই অকণমান জাষ্ট এই গীতটি গাই দিছোঁ যেভাবে তুমি সকাল দেখো সূর্য কিন্তু একটাই যেভাবে তুমি সকাল দেখো সূর্য কিন্তু একটাই যত ভাগ ভাগ করো না প্রেম হৃদয় কিন্তু একটাই যেভাবে তুমি সকাল দেখো সূর্য কিন্তু একটাই Thank you everyone. One of my favorite song. Thank you Nivir. Mitu Chakraborty গান পটাপট গৈ আছে মেছেজবোৰ ইমান ফাষ্ট হৈ আছে মই চব কোনে কি মেছেজ কৰিছে একদম ভালকৈ পঢ়িব পৰা নাই আচ্ছা ধৃতিমান দাসে লিখিছে তুমি যে ইমান ধুনীয়া তোমাৰ ভইচটো ধুনীয়া থেংক ইউ so much মই এটি গীত গাবলৈ লৈছোঁ আৰু খুব ধুনীয়া এটি গীত যিটো গীত হৈছে আৰু এজনে কৈছে যে এটি আৰু এটা হিন্দী গীত গাব লাগে তো মই অকণমান চেষ্টা কৰিছোঁ মাই নেম ইজ খান ফিল্মৰ পৰা এটি গীত গাবলৈ চেষ্টা কৰিছোঁ रोम रोम तेरा नाम पुकारे एक हुई दिन रैन हमारे हमसे हम ही छिन गए हैं जब से देखे नैन तिहारे सजदा तेरी काली आँखियों से जिंद मेरी जागे धड़कन से तेज दौड़ू सपनों से आगे तेरी काली आँखियों से जिंद मेरी जागे
धड़कन से तेज दौड़ूं सपनों से आगे, अब जान लुट जाए ये जहां, छूट जाए संग प्यार रहे न रहूं रहूं। सजदा तेरा सजदा दिन रैन करूं ना ही चैन करूं। सजदा तेरा सजदा दिन रैन करूं ना ही चैन करूं। अब जा लुट जाए ये जहां, छूट जाए संग प्यार रहे मैं रहूं ना रहूं। थैंक यू सो मच। যদি যদি মোৰ গীত আপোনালোকে ভাল পাইছে, সঁচাকৈ যদি ভাল পাইছে মোৰ গীতবোৰ আপোনালোকে চাব। ইউটিউবত মোৰ গীতবোৰ দিয়া আছে, আস্থাৰূপা অল ছংছ বুলি মাৰিলে আপোনালোকে মোৰ সকলোবোৰ গীত পাব, সকলোবোৰ গীত শুনিবলৈ পাব আৰু ভিডিঅ' উপভোগ কৰিবলৈ পাব। মোৰ অন্য এটি গীত আছিলে, সেই গীতটি মই অকণমান গুণগুণাই দিছোঁ। পাপাৰাপা 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 পাপাৰাপা। কুঁৱলীৰ ফাকেৰে ৰ'দালি নামিছে, নিয়ৰৰ টোপালে মিচিকি হাঁহিছে, আজি চোন লাহেকে বুকুতে বাঢ়ে আদৰ, উশাহতো কিনো লহৰ, নীলা নীলা সপোনে কিয়নো গোপনে তোমাক বিচাৰে জানা, আবেগেৰে আঁকিছো চোৱা অনুৰাগৰে ছবি, প্ৰতিটো কোণতে হিয়াৰ তুমি মাথো তুমি, আবেগেৰে আঁকিছো চোৱা অনুৰাগৰে ছবি, প্ৰতিটো কোণতে হিয়াৰ তুমি মাথো তুমি। থেংক ইউ ছ' মাছ। আৰু এই গীতটি খুব ধুনীয়া এটি স্পেনিছ হেৰি লৈ পেলাই কৰিছিলে, এই গীতটি কৰিছিলে অলপমান বেলেগ ধৰণৰ, ৰিডিমটো অকণ বেলেগ ধৰণৰ হয়। গীতটো কৰিছিলে অসমৰ এগৰাকী অন্যতম, মোৰ খুবেই বেছি প্ৰিয় মিউজিক ডিৰেক্টৰ অনিৰুদ্ধ বৰুৱাদেৱে এই গীতটি কম্প'জিশ্যন কৰিছিলে, এই গীতটি ডিৰেকশ্যন কৰিছিলে। নৱজ্যোতি বৰা প্ৰডাকশ্যনৰ ফালৰ পৰা ভিডিঅ' ভাৰ্চন কৰিছিলে আৰু খুব ধুনীয়া এটি গীত। আপোনালোকে নিশ্চয় ভিডিঅ'টো চালে, মই ভাবোঁ ভিডিঅ'টো চাই আপোনালোকে খুব বেছি উপভোগ কৰিব পাৰিব, ভাল পাব। আৰু সকলোকে কৈছোঁ, আকৌ মই সেই আগৰ অৱস্থালৈ ঘূৰি আহিছোঁ, যিহেতু মই আজি বিশেষ এটা কাৰণত লাইভ আহিছোঁ। ধম ধামাধম বোল ছবিখনৰ যোৱাকালি যি শুভ মুক্তি হ'ল, তাৰ কাৰণে মই আজি লাইভ আহিছোঁ। আৰু লাইভ অহাৰ এটাই কাৰণ যে এই ধম ধামাধম মুভিখনত মই জড়িত হৈ আছোঁ আৰু মই এটি খুব ধুনীয়া গীতত কণ্ঠদান কৰিছোঁ, ধম ধামাধম টাইটেল ট্ৰেক। আৰু খুব ধুনীয়া এটি ট্ৰেক আৰু গীতটো সঁচাকৈ পাপু গগৈয়ে খুব ধুনীয়া এৰেঞ্জমেণ্ট কৰিছে। ইটছ এ বলিউড পেটাৰ্ণ, বলিউড ছঙৰ নিচিনা লাগে শুনিলে। আৰু আপোনালোকে চাওক চিনেমাখন, আৰু আপোনালোকে আশা কৰিছোঁ সকলোৱে ভাল পাব চিনেমাখন, চাওক। আৰু মই এইটো কাৰণে মই আপোনালোকক কৈছোঁ যে মই নিজে যিহেতু চিনেমাখন চাইছোঁ আৰু মই যিহেতু নিজেই চিনেমাখন চাই পেলাই আমোদ পাইছোঁ, আৰু আপোনালোকেও চাই পেলাই আমোদ পাব, সেইকাৰণে মই আপোনালোককো অনুৰোধ কৰিছোঁ, আপোনালোককো আমন্ত্ৰণ জনাইছোঁ, আপোনালোকে ধুনীয়াকৈ চিনেমাখন উপভোগ কৰক আৰু আমাৰ প্ৰযোজকক আৰু নতুন চিনেমা বনাবলৈ আকৌ উৎসাহ উদ্দীপনা দিয়ক, আৰু যাতে অসমক যাতে আৰু যাতে ৰিতেশ কাটেৰে যাতে আকৌ নতুন এখন অসমীয়া কথাছবি আপোনালোকক উপহাৰ দিব পাৰে, তাৰে কামনা কৰিছোঁ। আৰু হেল্ল'
সুমংগল হাজৰিকাই কি নাগালোঁ বাৰু অকণমান ক'ব নেকি মই একদম পাহৰি গ'লোঁ একচুৱেলি মই কথা কৈ আছোঁ ন ইয়াৰ মাজে মাজে কথা কৈ আছোঁ সেইকাৰণে প্ৰতিটো মেছেজ মোৰ চোৱা হোৱা নাই নিবিড় বৰুৱা লিখিছে ৰিয়েলি নাইচ ভইচ থেংক ইউ তৰালি বাৰ হেঙুলীয়া গানটো আচ্ছা থেংক ইউ মই যদি পাৰোঁ নিশ্চয় মই দুলাইন হ'লেও গাবলৈ ট্ৰাই কৰিম প্ৰাঞ্জল বৰ্মন সকলোকে কৈছোঁ অসমীয়া কথাছবি ধম ধমাধম সকলোৱে চাওক প্ৰণৱ ফুকনে লিখিছে বিয়ানাম আচ্ছা বিয়ানাম বাৰু শুনে জানো আপোনালোকে বিয়ানাম আজিকালি প্ৰচলিতটো কমিয়ে গৈছে আগৰ যেনেকৈ বিয়াবিলাকত আমাৰ বাহঁতে কোৱা শুনিছোঁ আগতে খুব বিয়ানাম গাইছিলে কিন্তু আজিকালিচোন বিয়া ঘৰত বিয়ানামৰ কোনো হেৰিয়েই নাথাকে কেছেট বজাই থৈ দিয়ে আৰু আগৰ কেছেটবোৰে বজাই থৈ দিয়ে বিয়ানাম একদম খুব ভালকৈ মই হেৰি কৰা নাই তথাপিও মই আৰু এদিন লাইভত থাকোঁতে অন্য এটা পেজৰ পৰা লাইভ আহোঁতে মোক কৈছিলে বিয়ানাম এফাকি গাব লাগে মই সৰুতে মই যেতিয়া একদম অকণমানি আছিলোঁ তেতিয়া মোৰ মায়ে ভাত ৰান্ধি থাকোঁতে এটা বিয়ানাম গাই আছিলে আৰু সেই বিয়ানামটো মোৰ এতিয়াও মনত আছে দুফাকীয়ে মনত আছে সেই দুফাকীয়ে মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ গাই দিছোঁ মই ৰাম ৰাম পানী তুলিবলৈ ৰাম ৰাম কোন কোন আহিছে ৰাম ৰাম নীলা চৰাই দূৰত বিয়া দিলে আনোতা নাই নীলা চৰাই দূৰত বিয়া দিলে আনোতা নাই এই দুফাকীয়ে মায়ে গাইছিলে আৰু সেই দুফাকী মোৰ একদম হাড়ে হিমজুৱে মোৰ ইমান সৰুতে শুনিছিলোঁ চাগে মই তেতিয়া 8-9 বছৰীয়া আছিলোঁ তেতিয়াৰ পিছত মই আৰু বিয়ানাম মই গোৱাও হোৱা নাই আৰু গোৱাও নাই এই সিমান সৰু শুনাৰ পিছত মই আকৌ ইয়াৰ আগত এদিন গালোঁ আৰু আজি ছেকেণ্ড টাইমৰ কাৰণে মই বিয়ানাম গালোঁ কিবা ভুল ক্ৰুটি থাকিব অবভিয়াছলি কাৰণ মই গোৱা নহয় যিহেতু আপোনাৰ ভাল লগা এটি গীত আচ্ছা মোৰ ভাল লগা গীত বহুতো আছে মোৰ যদি মোক কয় মোৰ ভাল লগা গীত মই অলপ ক্লাছিক বেছ গীতবোৰ মই ভাল পাওঁ আৰু তাৰ মাজতে মই গজল ভাল পাওঁ আৰু ক্লাছিক বেছ সকলো ধৰণৰ গীতেই ভাল পাওঁ শ্ব'তটো বিভিন্ন ধৰণৰ গীতেই পৰিৱেশন কৰিব লাগে তাৰ মাজতে গাইছোঁ এটি গীত যিটো গীত মই একদম চাগে মই কিমান বাৰ শুনিছোঁ এতিয়ালৈকে হিচাপ নাই তথাপিও মই যিহেতু সুধিছে ভাল লগা গীতৰ ভিতৰত এইটো এটা বিশেষ গীত মই আপোনালোকক শ্বেয়াৰ কৰিছোঁ আৰু তেওঁ মোৰ খুবেই প্ৰিয় শিল্পী চাউথৰ হয় তেওঁ চাউথৰ একজন খুব ভাল সাধক তেওঁৰ নাম হৈছে য়েশু দাসৰ এটি গীত মই গাইছোঁ সেই গীতটি মিউজিকটো শুনিলেই খুব ইন'চেণ্ট হয় মিউজিকটো খুব ভাল লাগে শুনিবলৈ মই অকণমান গাই দিছোঁ Dang 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 na 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 सुरमई अखियों में नन्हा मुन्ना एक सपना दे जा रे सुरमई अखियों में नन्हा मुन्ना एक सपना दे जा रे निंदिया के उड़ते पाखी रे अखियों में साथी रे
रारी रारूम हो रारी रूम, रारी रारूम हो रारी रूम। सच्चा कोई सपना दे जा, मुझको कोई अपना दे जा। अनजाना सा मगर कुछ पहचाना सा, हल्का फुल्का शबनमी, रेशम से भी रेशमी। सुरमई अखियों में नन्हा मुन्ना एक सपना दे जा रे। सुरमई अखियों में नन्हा मुन्ना एक सपना दे जा रे। रारी रारूम ओ रारी रूम, रारी रारूम ओ रारी रूम। थैंक यू। সকলোকে কৈছোঁ আজি এটি বিশেষ কাৰণত মই আজি এটি খুব ধুনীয়া পেজৰ পৰা লাইভ আহিছোঁ। পেজটোৰ নাম হৈছে পেজটোৰ নাম হৈছে সুবাস। পেজৰ পৰা লাইভ আহিছোঁ আৰু এইখিনিতে কৈ মই আজি লাইভৰ পৰা মই সামৰিব বিচাৰিছোঁ। লাইভৰ পৰা মই যাব খুজিছোঁ। ধম ধমাধম এটি খুব ধুনীয়া এখন অসমীয়া মুভি আৰু খুব ধুনীয়া এটি গীতত মই কণ্ঠদান কৰিছোঁ। সেই গীতটি বিশেষভাৱে আপোনালোকৰ মাজলৈ বহুদিন আগতে উলিয়াই দিয়া হৈছিলে ভিডিঅ'টো, আৰু আজি মই সেই চিনেমাখনৰ লগত জড়িত হোৱাৰ কাৰণে আজি মই সুবাস পেজৰ পৰা লাইভ আহিছোঁ, মই আস্থা ৰূপাই। আৰু শেষত এইটোকে কৈছোঁ, অসমীয়া চিনেমাখন চাওক। অহা কাইলৈৰ পৰা যিবিলাকে চোৱা নাই, যোৱাকালিৰ পৰা আৰম্ভ হৈছে, যিবিলাকে চোৱা নাই অহা কাইলৈৰ পৰা চিনেমাখন আপোনালোকে চাওক। আৰু মই ভাবোঁ আপোনালোকে চিনেমাখন চাই কোনো কাৰণতে বিমুখ নহয়, কোনো কাৰণতে বেয়া নাপায়, সকলোৱে ভাল পাব। আৰু মই যিহেতু ধম ধমাধম চিনেমাখনত মই টাইটেল ট্ৰেকটোত মই কণ্ঠদান কৰিছিলোঁ, আৰু টাইটেল ট্ৰেকটোৰ সেই অকণমান গীত গাই পেলাই মই সেই গীতটো অকণমান গুণগুণাই মোৰ আজি লাইভটোৰ পৰা মই সামৰণি মাৰিব বিচাৰিছোঁ। ল ল ল লুটি জীৱনৰে মজা নাই 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 কোনো ময়ে ৰজা। চা 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 চাকি সুখৰ কেনে নিচা কৰ 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 আজি সপোন সঁচা। হে গাগা নিজৰ কথাকে গা, বাবা তোৰে হে ফটা ধুলবা। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। 1 2 3 go। ধম 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 ধমাধম ধম ধম ধম, ধম 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 ধমাধম ধম ধম ধম, ধম 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 ধমাধম ধম ধম ধম, ধম 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 ধমাধম ধম ধম ধম। থেংক ইউ সুবাস, থেংক ইউ। মোক আপোনালোকে সুবাসত আমন্ত্ৰণ জনোৱাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোক যিসকলে ইয়াতে মোক কমেণ্ট কৰিছে, সকলোৱে মোক ধুনীয়া ধুনীয়া কমেণ্ট কৰিছে আৰু মোক এনকাৰেজ কৰিছে, তেখেতসকলে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ মৰম আশীৰ্বাদৰ অবিহনে আমি কেতিয়াও হ'ব নোৱাৰোঁ, এজন ভাল শিল্পী হ'ব নোৱাৰোঁ। আপোনালোকৰ মৰম আশীৰ্বাদ আমাক সদায় লাগিব, প্ৰতিটো মুহূৰ্ততে লাগিব। এনেকৈ সদায় মোক আস্থাক সকলোৱে আপোনালোকে মৰম দিয়ক, তাৰে কামনা কৰিছোঁ। সুবাস পেজৰ পৰা আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ, শুভৰাত্ৰি।